লৈ আহিলোঁ তো এতিয়া পাৰ্চেলটো আনবক্সিং কৰিম তো আপোনালোকে চাই থাকক থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে গম পাইছে পাৰ্চেলটো কি পাৰ্চেল হয় তো এতিয়া এইটো আনবক্সিং কৰোঁ ব'লক তেন্তে একযোৰ আৰু এটা আছে দুইযোৰ বাহা খালি কাম নাই দুইযোৰ জোতা আনিছোঁ এইযোৰ লেছ নাই কমেণ্টছোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন আহিছে ছাবস্ক্ৰাইব কৰিব কাৰণ ইয়াৰ পিছত আমি বহুত লং ৰাইড যাম তো ধুনীয়া ধুনীয়া ভিডিঅ' দেখা পাব ধুনীয়া ধুনীয়া ঠাই দেখা পাব তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল বেলেগ একো নাই জোতা কিন্তু কেনেকুৱা পাইছে ক'ব কমেণ্টত এযোৰ আৰু এযোৰ 480 টকাৰ দাম তো আপোনালোকে যদি কিনে ডেছক্ৰিপশ্যনত লিংকটো দিম তো তাৰ পৰা গৈ আপোনালোকে কিনিব পাৰে এতিয়া মই এই দুইযোৰ এবাৰ পিন্ধি দেখুৱাম আপোনালোকক তো তেনেহ'লে কেমেৰাটো তলফালে কৰক অলপ 6 নম্বৰী জোতা মোটা অলপমান টাইট হয় পিন্ধি চাওক কেমন লাগে তো বঢ়িয়া কমফৰ্ট হয় কাপোৰৰ জোতা ৰানিং কৰিবলৈ কাৰণে বঢ়িয়া দেই কিছু ধুনীয়া ৰানিং কৰিবৰ কাৰণে একদম মজা তো আপোনালোকে যদি ইচ্ছুক ডেছক্ৰিপশ্যনত গৈ মই তাত লিংকটো দিয়া থাকিব তাত গৈ আপোনালোকে এইযোৰ কিনিব পাৰিব এবাৰ এইযোৰ পিন্ধি চাওক এইযোৰটো বঢ়িয়া কৈছে এইযোৰ 7 নম্বৰী এইযোৰ বঢ়িয়া কৈছে দুইযোৰেই ভাল একদম সুন্দৰ কালাৰটো কেনেকুৱা লাগিছে আপোনাক কমেণ্টত ক'বচোন জোতাযোৰৰ